আৰু মই কোকৰাঝাৰৰ প্ৰেছ ক্লাবক ধন্যবাদ দিছোঁ পোনপ্ৰথমতে সদায় আমাক কোকৰাঝাৰ মিউনিচিপেল বৰ্ডক সহায় দিয়াৰ কাৰণে। আজি আমি সেই মেইন বজাৰত আমাৰ সেই মুৰ্গী বাজাৰ চিকেন বাজাৰটো আমি সেই ধুনীয়াকৈ সেই পৰিৱেশ বনাই পেলাই পানী চানী চব পৰিৱেশৰ বনাই পেলাই প্লেটৰ মানে সেই স্লেবৰ পৰিৱেশ বনাই পেলাই আমি নতুন মুৰ্গী মাৰ্কেটটো এইটো অপেন কৰি দিছোঁ আৰু এইটো শ্বিফ্ট কৰা হ'ব। তলত মানে বহুত পাব্লিক কমপ্লেইন হৈ আছিল ৰাস্তাতে বা তেজবোৰ ইফাল হোৱাৰ কাৰণে বহুতে কমপ্লেইন দি আছিল আৰু একদম আনহাইজেনিক হৈ আছিল। ওচৰে পাছৰে কোনোবা বহিব নোৱাৰা এনেকুৱা হৈ আছিল। তো এইটো আমি শ্বিফ্ট কৰিছোঁ আৰু অতি সোনকালে আমি মাটনটোও ওপৰত শ্বিফ্ট কৰিম। চব পৰিৱেশ আমি চব সুবিধাবিলাক আমি দিয়াৰ চেষ্টা কৰিম আৰু তলত আমি মহিলাৰ বজাৰটো বনাই দিম। ইয়াত বহুত মহিলা এই তলতে বজাৰ কৰিব পাৰিব, শ্বিফ্ট কৰা হ'ব। চব মহিলাবিলাককে আমি তলত জাগা দি দিম কাৰণ সেই বাৰিষা আহিলে বা এনেকুৱা ৰ'দ তাতে সিহঁতৰ বিক্ৰী কৰিব লগা হয় আৰু ৰাস্তাই বিক্ৰী কৰিব লগা হয়, কষ্ট হয়, ট্ৰাফিক জাম হয়। তো সিহঁতক আমি অতি সোনকালে এই ভিতৰতে শ্বেডৰ ভিতৰতে যাতে সিহঁতে ভাল বজাৰ কৰিব পাৰে, ভাল বিজনেছ কৰিব পাৰে, এইটো আমি সুবিধাটো দিম, চেষ্টা কৰিম। আৰু লগতে এইটো ফাৰ্ষ্ট ফ্ল'ৰটো আমি বহুতখিনি মানে শাক চব্জি বিক্ৰী কৰা মানুহবিলাক, শাক পাচলি বিক্ৰী কৰা মানুহবিলাকক ইয়াৰ কাৰণে আমি জাগা দিম। আমি জাগাটো পূৰা চাফা পৰিষ্কাৰ কৰি দিছোঁ। ধন্যবাদ। সিহঁতৰ মানে ভুল ধাৰণা আছে টয়লেট মাৰ্কেট নহয় বুলি, সেইটো ভুল ধাৰণা হয়। কোনোদিন য'ত মুৰ্গী থাকিব চবে বিক্ৰী মানে গ্ৰাহক আহিবই, য'তে থাকিব তাতে আহিবই আৰু য'ত ভাল অৰ্গেনিক শাক পাচলিবিলাক বিক্ৰী কৰে তাতে চবে আহিবই। এইটো ভুল ধাৰণা হয় আৰু আমি ছিষ্টেমেটিকেলি বনাইছোঁ এইটো পাব্লিক কমপ্লেইনৰ কাৰণে আৰু আনহাইজেনিকৰ কাৰণে। আমাৰ স্বাস্থ্যটোও আমি চাব লাগিব, বজাৰটো আমি নিজেই চাফা ৰাখিব লাগিব। আমি আৰু চবে এইখিনি ওপৰত চবে পেচাব কৰিছিল, পায়খানা কৰিছিল। আপুনিয়ে চাওক, এইটো পেচাব কৰা জেগা নহয়, পায়খানা কৰা জেগা নহয়। ইমান বাৰ চাফা কৰিছোঁ আমি, 20-21 বাৰতকৈ আমাৰ চাফাই কৰ্মচাৰীবিলাক চাফা কৰিছে। কিন্তু সজাগতা নোহোৱাৰ কাৰণে বা একদম নিৰ্দয়ী মনোভাৱটো কেনেকুৱা যি কষ্ট কৰি আছে এইটো দেখা নাপায়। ইয়াতে যদি পায়খানা পেচাব কৰি যায় কিমান মানে বেয়া কথা এইটো। আমি এতিয়া মডেল টয়লেটটো এতিয়া এই জানুৱাৰীৰ ভিতৰতে শেষ কৰিব মানে চেষ্টা কৰিম আৰু ইয়াত যিমানবোৰ টয়লেট আছে এইটো আমি অলৰেডি অপেন কৰি দিছোঁ তলতো। আৰু মানে টয়লেটৰ ভিতৰত বহুতখিনি ষ্ট'ৰ ৰুম বনাই দিছিলে, সিহঁতক আমি ন'টিচ দি দিছোঁ যাতে অতি সোনকালে সিহঁতে সেই বস্তুবিলাক ওলাই দিয়ে আৰু এইটো আমি পায়খানা বা টয়লেট হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। ধন্যবাদ। बाजाज कम्पानिनि बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। बेसेन नाङाजासे 5 लिटार पेट्रल, गंनै हेलमेट, सीट कभार, 12 टाइम्स वाशिं कुपन मोननो हागोन।